নমস্কাৰ এটি নতুন ভিডিঅ'ৰ হৈতে ৰূপাজ ৰেচিপিজলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালো। সাধাৰণতে ব্যঞ্জনবিলাক মায়ে প্ৰস্তুত কৰে, কিন্তু মই ভাবিলোঁ আজি মই বনোৱা এখন ব্যঞ্জন আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আজিৰ ভিডিঅ'টোত মই ডিমৰ এখন তৰকাৰী প্ৰস্তুত কৰিছোঁ। গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। তৰকাৰীখন বনাবৰ কাৰণে পোনপ্ৰথমে মই ষ্টোভটো অন কৰি তাত এটা পাত্ৰ দি তাত অলপমান পানী দি 3টা ডিম সিজাই লৈছোঁ। ডিম 3টা 15 মিনিটমান সময় সিজোৱাৰ পাছত মই অলপমান ঠাণ্ডা হ'বলৈ থৈ দিম আৰু ঠাণ্ডা হোৱাৰ পাছত বাকলি গুচাই লৈ তাত নিমখ হালধি মিহলি কৰিব লাগিব। ঠাণ্ডা হোৱাৰ পাছত মই বাকলিখিনি এৰুৱাই লৈ কাটা চামুচ এখনেৰে ডিম 3টা অলপমান ভিডিঅ'টোত দেখুৱাৰ দৰে ফুটা কৰি লৈছোঁ, যাতে তাত দিবলগীয়া হালধি নিমখখিনি ভালকৈ সোমাই যায় ভিতৰত আৰু বেছিকৈ নাফাটে তেলত দিওঁতে। এতিয়া মই প্ৰথমে নিমখ অকণমান দিছোঁ, তাৰ পাছত হালধি দি ভালদৰে মিহলি কৰি ল'ম। মিহলি কৰি হৈ যোৱাৰ পাছত তৰকাৰীখন প্ৰস্তুত কৰিবৰ কাৰণে আকৌ ষ্টোভটো অন কৰি কেৰাহী এখন দি লৈছোঁ। কেৰাহীখন গৰম হোৱাৰ পাছত মই অলপমান মিঠাতেল দিছোঁ। 2-3 চামুচমান দিছোঁ মিঠাতেল ডাঙৰ চামুচেৰে আৰু ডিমকেইটা তাতে অলপমান ফ্ৰাই কৰি ল'ম। এইদৰে 2-3 মিনিটমান সময় মই ভালদৰে ডিমকেইটা ভাজি আছোঁ। ৰঙচুৱা হোৱালৈকে ভাজিছোঁ। ডিমকেইটা ৰঙচুৱা হ'লেহে খাই ভাল লাগে, নহয় জানো? অলপমান সময় মই এইদৰে ডিমকেইটা ভজাৰ পাছত হৈ যোৱাৰ পাছত আকৌ থাল এখনত উলিয়াই থৈছোঁ আৰু পুনৰ সেই কেৰাহীখনতে আৰু অলপমান তেল দি তাত পোনপ্ৰথমে মই তেজপাত এখন দিম। তাৰ পাছতে পাঁচফোৰণ অলপমান দিছোঁ আৰু এইখিনি বস্তু ফটফটকৈ ফুটাৰ পাছত পিঁয়াজ এটা মিডিয়াম চাইজৰ সৰু সৰুকৈ কাটি লৈছিলোঁ আৰু তেলত দি দিছোঁ। পিঁয়াজখিনিও 4-5 মিনিটমান সময় এইদৰে মিডিয়াম হাই ফ্লেমতে মই ভাজি আছোঁ। ৰঙচুৱা হোৱালৈকে অলপমান ভাজিছোঁ। এইদৰে পিঁয়াজখিনি ভজা হোৱাৰ পাছত আদা নহৰুৰ অলপমান মই পেষ্ট বনাই লৈছিলোঁ, সেয়াও অলপ দি দিছোঁ আৰু আকৌ 2-3 মিনিটমান সময় ভাজি আছোঁ। এই আটাইখিনি বস্তু ফ্ৰাই হোৱাৰ পাছত প্ৰথমে হালধি দিছোঁ অলপমান, তাৰ পাছত দিছোঁ জিৰা পাউডাৰ, তাৰ পাছত ধনিয়া পাউডাৰ অলপমান দিছোঁ আৰু শেষত একেবাৰে ৰেড চিলি পাউডাৰ অকণমান দি দিছোঁ। ৰেড চিলি পাউডাৰ আপোনালোকে স্কিপ কৰিবও পাৰে। মই জ্বলা খাই অকণমান ভাল পাওঁ কাৰণে অলপমান ৰেড চিলি পাউডাৰ লগতে সেউজীয়া জলকীয়া দুটাও মই ভাঙি দিছিলোঁ। এই মছলাখিনি 30 ছেকেণ্ডমান সময় মই মিহলি কৰি লোৱাৰ পাছতে বিলাহীৰ এটা পেষ্ট বনাই লৈছিলোঁ। সেই বিলাহীৰ পেষ্টটো ইয়াতে দি দিছোঁ আৰু অলপমান সময় ভালদৰে মিহলি কৰি আছোঁ। 5 পৰা 7 মিনিটমান সময় আমি এই মছলাখিনি যদি ভাজি থাকোঁ, তেতিয়াই এই মছলাখিনি প্ৰস্তুত হৈ যায়। এইদৰে 5-6 মিনিটমান মই মিডিয়াম হাই ফ্লেমতে মছলাখিনি ভাজাৰ পিছতে তেলখিনি উপঙি আহিছে, আপোনালোকে দেখিছে তেলখিনি মছলাৰ পৰা নিগৰি আহিছে আৰু তাৰ পাছতে আমি এতিয়া পানী দিব পৰা হৈ গৈছে। গতিকে মই 4 কাপমান জোখাৰে গৰম পানী কৰি থোৱা আছিলে, তাৰে অলপমান ইয়াত দি পেলাই উতলিবলৈ দিছোঁ। আমি যিকোনো তৰকাৰী বনাওঁতে ইয়াত পানী দিয়াৰ পাছত ভালদৰে উতল এটা আহিবলৈ দিয়াটো যথেষ্টই জৰুৰী, নহয় জানো? গতিকে 5 মিনিটমান সময় মই এইদৰে হাই ফ্লেমতে উতল অহাৰ পাছত আকৌ নিমখ মিহলি কৰি দিছোঁ। মই ইয়াৰ আগতে নিমখ দিয়া নাছিলোঁ, গতিকে নিমখটো আপোনালোকৰ নিজ ইচ্ছানুসাৰে দিব আৰু নিমখখিনি ভালদৰে মিহলি কৰি দিছোঁ। আকৌ 2 মিনিটমান সময় ভালকৈ উতল আহিবলৈ দিয়াৰ পাছতে ফ্ৰাই কৰি থোৱা ডিমখিনি আমি কেৰাহীত দি দিছোঁ। ডিমকেইটা তৰকাৰীখনত মই দি দিয়াৰ পাছত পুনৰ 5 মিনিটমানৰ কাৰণে সিজিবলৈ দিছোঁ। এয়া ধুনীয়াকৈ উতল আহিছে, আপোনালোকে দেখিছে ভিডিঅ'টোত। ধুনীয়াকৈ উতল আহিলেহে যিকোনো এখন তৰকাৰী খাবলৈ অতি সোৱাদযুক্ত হৈ পৰে। গতিকে উতল অহাটো যথেষ্টই জৰুৰী। মই আকৌ এইদৰে মিডিয়াম হাই ফ্লেমতে ভালকৈ উতল আহিবলৈ দিছোঁ। আপোনালোকে দেখিছে ভিডিঅ'টোত ধুনীয়াকৈ উতল আহি গৈছে। এইদৰে মাজে মাজে মই হেতাৰে অলপমান লৰাইও আছোঁ। এয়া দেখিছে আপোনালোকে গোটেইখিনি সামগ্ৰী ভালদৰে সিজি উঠিছে, বিলাহীখিনিও সিজি উঠিছে, ডিমকেইটাও ভালদৰে মিহলি হৈ গ'ল মছলাৰ সৈতে। গতিকে এইখিনি আমাৰ পৰিৱেশন কৰিব পৰা হৈ গৈছে। মই জুইটো অফ কৰি এতিয়া বাতি এটা লৈ আপোনালোকক পৰিৱেশন কৰি দেখুৱাইছোঁ। এয়া আটাইকেইটা ডিম ধুনীয়াকৈ দি পেলাই আৰু দেখিছে তৰকাৰীখন কিমান ধুনীয়া ডাঠ হৈ আহিছে, ৰংটো ধুনীয়া হৈ আহিছে। এয়া ওচৰৰ পৰা মই আপোনালোকক দেখুৱাই দিছোঁ। ৰংটো চাওকচোন এবাৰ।
এইদৰে ডিমৰ তৰকাৰীখন সম্পূৰ্ণৰূপে আমাৰ প্ৰস্তুত হৈ গৈছে। এই ডিমৰ তৰকাৰীখন আপোনালোকে ভাতৰ লগত ৰুটিৰ লগত বনাই খাবচোন আৰু কেনে লাগে মোক জনাবচোন।